সমূহ আমগুৰিবাসী ৰাইজক আজি মই নমস্কাৰ জনাইছোঁ। মই পত্নী হিচাপে জুবিনৰ পত্নী হিচাপে আজি এমহীয়া তেওঁলৈ প্ৰাৰ্থনা অনুষ্ঠান যি ইয়াত অনুষ্ঠিত কৰিছে সকলোৱে মই তাৰ বাবে পৰিয়ালৰ সকলোৰে হৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সদায় এনেদৰে আমাক আশীৰ্বাদ দি থাকিব, জুবিনৰ বাবে প্ৰাৰ্থনা অন্তৰত ৰাখিব আৰু আমি সকলোৱে মিলি যিহেতু পৰিয়ালৰ সকলোৱে বা তেওঁক ভাল পোৱা সকলোৱে মিলি জুবিনৰ যিমানখিনি কাম আছে তেওঁৰ আদৰ্শৰে আমি আগবাঢ়ি যাব লাগিব, আমি সেইখিনি কাম কৰি তেওঁক জীয়াই ৰাখিব লাগিব। গতিকে আপোনালোক সকলোৰে আশীৰ্বাদ সহায় সহযোগিতাৰ মৰম মই বিচাৰিম আৰু আপোনালোকো সদায় থাকিব, মোক আপোনালোকৰ উপদেশ দিব, আপোনালোকে ছাজেশ্যন দিব মই কেনেকৈ আগবাঢ়িব লাগে। আপোনালোকৰে জীয়ৰী বা আপোনালোকৰে বোৱাৰী বুলি মোক পৰিয়ালৰ এজন বুলি সদায় আদৰি লৈ আগবাঢ়ি যোৱাত যাতে সহায় কৰে, মন্ত্ৰৰ শক্তি আৰু সাহস দি থাকে, মই সেইখিনিয়ে আপোনালোকৰ ওচৰতো কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।